হাই ফ্ৰেণ্ডছ, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহু দিনৰ মূৰত এটা ব্লগ বনাব বিচাৰিছোঁ। আজি আমি যাব বিচাৰিছোঁ নামফলা দীপাঞ্জলিহঁতৰ ঘৰত। আমি দীপাঞ্জলিহঁতৰ ঘৰত যোৱা আপোনালোকক সম্পূৰ্ণটো ভিডিঅ'টো দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব আমাৰ চেনেল। আমি যাম এতিয়া, যাব ওলাইছোঁ, বাইকত উঠিব ওলাইছোঁ। মুখ আন দিয়া গৰম গৰম না একেবাৰে গৰম। বেছি ভাত আমি গৈ আছো ঠাণ্ডাই ঠাণ্ডাই গৈ আছো, মানে ৰাতি হ'ব। যাই পাওঁতে বহুত বাট, একদম এই আবেলি একদম পৰো অৱস্থা হৈছে। চাওক আপোনালোকে, এই ৰঙা হৈ গৈছে আপোনাৰ ভৰিটো। চ' চাই থাকক, ৰাতি হৈ যাব আমি যাই পাওঁতে গৈ। আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'টো। চ' ফাইনেলি বেয়া ৰাস্তাখিনি পাৰ হ'লো। এতিয়া একদম ধুনীয়া ফাই ৰাস্তা। সোনকালতে যাই পাম আৰু। ৰাজঘাট পালো আমি, ৰাজঘাট। চাই থাকিব বন্ধুসকল আমাৰ ভিডিঅ'টো। কি ভাল লাগে ন ঘূৰি থাকিলে ওচৰত, কি ধুনীয়া পৰিৱেশ। বন্ধুসকল, ইয়াতে গোটাই বেহাৰৰ খেতি কৰিছে, মানে একদম গোটেই পথাৰখনে বেহাৰৰ খেতি আছে। ফাইনেলি হ'লো চৌকা পালো আহি আমি। একদম বেয়া হৈছে এইখিনি ৰাস্তা। ওচৰতে নদী আছে, নদী বাৰিষা হ'লে নদী পানী আহি একদম ৰাস্তাটো ভাঙি দিয়ে। বেহাৰ ৰুইছে, বেহাৰ দেখিছে কি ধুনীয়া হালধীয়া হৈ আছে ফুলি। সন্ধিয়া হ'বলৈ ধৰিছে আৰু কমেও আমাৰ 15-20 কিলোমিটাৰমান আছে কিজানি ন? 15-20 কিলোমিটাৰ আছে আমাৰ ঘৰৰ। এতিয়া মানে দেওমুনে ইয়াতে এখন ধুনীয়া নাৰ্চাৰী নতুনকৈ পাতিছে, মানে চাওক, কাৰোবাক লাগিলে আহিব। দেওমনৰ ওচৰতে হয়, তেল ডিপু আছে। চ' বন্ধুসকল, আমি দেওমনে পালোঁ আহি। আৰম্ভণি হৈছে আৰু দেওমনে চব পোৱা নাই, পাম আৰু। দেওমনৰ এইখন হায়াৰ ছেকেণ্ডাৰী হয়। হায়াৰ ছেকেণ্ডাৰী মানে কি, হাই স্কুল। হায়াৰ ছেকেণ্ডাৰীও আছে। এইটো ইয়াতে দুৰ্গা পূজা হয়, এইটো দুৰ্গা মন্দিৰ নতুনকৈ বনাইছে, মানে এইখন নতুন শ্ব'ৰুম হৈছে। চ' চাই থাকক আপোনালোকে। দেওমনৈ চক আমি পালোহি। দেওমৰ নৈ এইফালেৰে গ'লে ডিগিপাৰ পাম যায়, সেইফালেৰে আমি পালোঁ আহি মহিলাপাৰা চক পালোঁ আহি। এইফালেৰে গ'লে আকৌ আমি নিজৰ ঘৰ পামগৈ, কালাইগাঁও পামগৈ।
চ' সেইফালে নাযাওঁ, আমি এইফালেৰে যাম। আমি মহিলাপাৰাও পাৰ হ'লোঁ বুলিয়ে ক'ব পাৰি আৰু। বন্ধুসকল, আমি এতিয়া উহাৰ চক বুলি কয় এইটো, উহাৰ চক পাম। এখন স্কুল, এইটো চক পালোঁ আহি। চ' উহাৰ চক। বন্ধুসকল, আহি ননৈ ঘাট মানে হাপামাৰা বুলি কয় এইখিনি। হাপামাৰা পালোঁ আহি। এইটো হাপামাৰাৰ চক মানে ননৈ ঘাট বুলি কয়। ইয়াতে গধূলি গধূলি বজাৰো হয় সৰু সুৰাকে। ইয়াতে দুৰ্গা পূজা হয়। এইটো হৈছে ননৈ নদী। বন্ধুসকল, আমি যাই আছোঁ। সন্ধিয়া হৈছে তথাপিও পোৱাই নাই। আৰু 5-6 কিলোমিটাৰ মান আছেই। বেহাৰৰ খেতি, নামখলাৰ চব পালোঁ আহি। গতিকে সৰু পাওঁ পাওঁৱে হ'ম আৰু 1.5 কিলোমিটাৰমান বাট আছে।